হাই গাইজ, গুড মৰ্ণিং। আৰু ৰাতিপুৱা কুঁৱলী কিমান পৰিছে চাওক। আৰু এইফালে বেলি ওলাইছে আৰু অকণমান। আৰু এতিয়া বৰ্তমান আহি আছোঁ বাখৰ বেঙেনালৈ। এয়া পাই গ'লোহি বাখৰ বেঙেনা। এইজোপা গছজোপা এইফালেদি যায়। আৰু এইটো ৰাস্তাইদি এনেকৈ আহে বাখৰ বেঙেনালৈ। কাষেদি বৈ গৈছে ধনাখানা জান আৰু চকনা। আকাশখন নীলা হৈছে। এইজোপাই বাখৰ বেঙেনা গছজোপা। আৰু গৈ আছোঁ এতিয়া বৰ্তমান ঘৰলৈ। এইজোপা চক বাখৰ বেঙেনা গছজোপা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইজোপা বাখৰ বেঙেনা গছজোপা। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, অংকু ব্লগছ। বলক গৈ থাকোঁ এতিয়া বৰ্তমান। এইটোৱে বাখৰ বেঙেনালৈ অহা ৰাস্তা। আৰু এখন দিচাঙৰ দলং। এইখন দিচাংখন চাই লওক। আৰু বৰ্তমান ঘৰ আহি পাইছোঁহি। পাই গ'লোহি। আৰু মোৰ ব্লগটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।